নমস্কাৰ মই শ্যামলিমা আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আৰু আজি আমাৰ প্ৰগ্ৰেম আছে সোণাৰীত আৰু আজি প্ৰগ্ৰেমটোত মই যাব নোৱাৰো মোৰ গাটো ইমান ভাল নহয় সেই কাৰণে আজি মোৰ ঠাইত ওলাইছে মোৰ ভন্টি হেই আৰু লগতে আছে মোৰ লগৰ এয়া পিংকি আজি কৰিবা ভালকে আজি নতুন চাদৰ পিন্ধি লৈছে দেখিছানে বাৰু ধুনীয়া লাগিছে আজি আমাৰ যুৱতীসকল বৰ ধুনীয়াকৈ ওলাইছে আৰু যিগৰাকীয়ে বেছি ধুনীয়াকৈ ওলাব তেওঁলোকক বোলে আজি কিবা পুৰস্কৃত কৰিব কি দিবনো পুৰস্কাৰটোত এতিয়া মই গম পালোঁ এহেঁতক সুধো আহকচোন কি পুৰস্কাৰ দিব বুলি শুনিছোঁ মাংস এপিচ আজি তেন্তে গম পাম কোন বেছি ধুনীয়াকৈ ওলাই আহে আৰু আগলৈ কি হয় আপোনালোকে চাই থাকক দেখাই থাকিম আপোনালোকক আমাৰ যুৱতীসকল দুগৰাকী গৈ আছে গাড়ীত উঠিবলৈ গাড়ী আহি আছে চুকাফা পালেহি এয়া বাই বাই আৰু এয়া যাত্ৰা আৰম্ভ আমি আহি আছোঁ আজি সোণাৰীলৈ আজি অসমীয়া পাঠৰ সোণাৰীত অনুষ্ঠান আছে এই আমাৰ যুৱতীসকল সুন্দৰী চাওঁ অকণমান দেখুৱাই দিওঁ এয়া আমাৰ ইনষ্টা বাইদেউ সকলোৱে কথা পতাতে ব্যস্ত আৰু এয়া আমাৰ বাইদেউ ইনষ্টাগ্ৰামত ভিডিঅ' বনোৱাত ব্যস্ত গাড়ীৰ পৰা নামিয়ে সাজোন কাচোনত ব্যস্ত হৈ পৰিছে আমাৰ প্ৰমিলাসকল এয়া দেখিছেনে বাৰু মুঠতে সকলো কেৱল ব্যস্ত লগতে এয়া ফটো তোলা কাৰ্য সিহঁতি কেমেৰাটো ফটো উঠিলে মইহে নাপালোঁ আৰু গা বেয়া হৈ থকাৰ বাবে এয়া দাদাহেঁতে কামত ধৰিছে এয়া যুৱতীসকলেও তেওঁলোকৰ নিজৰ কামখিনি কৰি লৈছে আজি আমাৰ হেণ্ডচম বয়টোৰ কিবা খং উঠি আছিল যেন পাওঁ সেইকাৰণে উৰহৰ খং ভঙাধাৰিতে জাৰিছে তেওঁ নে কি কয় বাৰু এয়া তুলনি বিয়াৰ কিছু নিয়ম আপোনালোককো দেখালোঁ আপোনালোকে যাতে চাই ভাল পায় আমাৰ ডেকৰেশ্যনৰ কাম চলি আছে আহক আমি অসমীয়া পাকঘৰৰ যুৱক যুৱতীসকলৰ লগত চিনাকি হৈ লওঁ আৰু এয়া প্ৰথমেই হ'ল সত্যজিত কৃষ্ণা ৰুনুমি গায়ত্ৰী পিংকি সুমিবা আৰু এয়া আমাৰ ভণ্টি গিৰিজা এয়া মঞ্জু পূজা বৰষা আৰু এয়া চুম্পু কোনগৰাকীক ধুনীয়া লাগিছে জনাবচোন আপোনালোকে আৰু এতিয়া আমাৰ সকলোবোৰ বস্তু ভৰাই ৰেডি হৈ গ'ল আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো
চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি সঁচাকৈ ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু ছাবস্ক্ৰাইব কৰি প্লিজ বেল আইকনটো ক্লিক কৰি দিব। এয়া লগতে তেওঁলোকে জলপানৰ ব্যৱস্থাও কৰি দিছে। আৰু এইফালে বস্তু ভৰাই আছে, ভৰাই হৈছে। এইখন আমাৰ অসমীয়া পাকঘৰৰ বেনাৰ এখন। আৰু এতিয়া মানুহে লাহে লাহে খাবলৈ আৰম্ভ কৰিছে। আৰু ইয়াতে ক'ব লাগিব অসমীয়া পাকঘৰৰ কৰ্মীসকলৰ বিষয়ে। তেওঁলোকৰ সঁচাকৈ এই মহানুভৱতা মানিবলগীয়া। আজিৰ খানা আজি যিহে গৰম। Customer care service. তো এতিয়া কাম শেষ হ'ল। কাম শেষ হ'লত তেওঁলোকে খাবলৈ লৈছে আৰু এজন এজনকৈ খোৱা আৰম্ভ কৰিছে। আৰু ৰাতিপুৱাই যে কৈছিলোঁ পুৰস্কাৰৰ কথা, পুৰস্কাৰটো পালে পূজাই মাংস এপিচ বেছিকৈ পালে। এয়া চাওক আপোনালোকে, মাংস পিচটো পাই তাই কিমান যে ফূৰ্তি। আৰু কামৰ শেষত আমাৰ পমিলাসকলে ইনষ্টাগ্ৰামত দুটামান ভিডিঅ'ও বনালে। এয়া আমাৰ কামত সন্তুষ্ট হৈ গৃহস্থই আমাক প্ৰশংসা কৰাৰ মুহূৰ্ত। আৰু শেষত অসমীয়া পাকঘৰৰ সমূহ কৰ্মী আৰু গৃহস্থই একেলগে ফটোও উঠিলে। ভিডিঅ' আছে, বলক বলক গৈ থাকক। একেবাৰে হেক ভিডিঅ' মানে আমাৰ ইউটিউবাৰো আছে নে? আমাৰ মাজত ইউটিউবাৰো আছে। ফাইনেলি ঘৰলৈ অহা হৈছে আৰু গোটেইখন যাওঁগৈ আৰু ঘৰলৈ। ফাইনেলি শেষ হ'লগৈ আৰু কাম বন কৰি। এতিয়া ঘৰ মোৱা হৈছোঁ গোটেইখন। বাই বাই। এয়া ঘৰ মোৱা পক্ষী ঘৰলৈ বুলি উভতিছে।